নমস্কাৰ বন্ধুসকল, সকলোৱে জানো ভালে আছে। বন্ধুসকল, আপুনি সকলোৱে জানিছে যোৱা 2020 চনত কৰোনা ভাইৰাছৰ প্ৰভাৱ কেনেকুৱা পৰিছে আৰু এইবাৰ চৰকাৰে ভেকচিন দিব আৰম্ভ কৰিছে আৰু 18 পৰা 44 বয়সৰ যুৱক যুৱতীসকলক চৰকাৰে ভেকচিন দিবলৈ আৰম্ভ কৰিছে আৰু এই ভেকচিনৰ বাবে কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব আমি তাকে এই ভিডিঅ'ত আলোচনা কৰিম। বন্ধুসকল, আপুনি যদি 18 বছৰৰ পৰা 44 বছৰ ভিতৰৰ যুৱক যুৱতী হয় বন্ধুসকল, তেনেহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপুনি প্ৰথমে কি কৰক, আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক আৰু ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপুনি ইয়াত সাৰ্চ কৰি দিব www.cowin.gov.in। বন্ধুসকল, এই চাওক ইয়াত আহি গৈছে। এই লিংকটোত ক্লিক কৰাৰ পিছত এনেকৈ খোল খাব। বন্ধুসকল, এটা কথা ইয়াত চাওক কিমান ৰেজিষ্ট্ৰেশ্যন হৈছে, 18+ ইয়াত লিখা আছে আৰু কিমান ৰেজিষ্ট্ৰেশ্যন হৈছে, কেনেকুৱা প্ৰচেছ ইয়াত সব দিয়া আছে। আৰু বন্ধুসকল, আপোনাৰ মোবাইলত যদি আৰোগ্য সেতু এপ, ডিজি লকাৰ, উমাং এইবিলাক এপ আছে তেনেহ'লে আপুনি ইয়াত কৰিব পাৰিব। বন্ধুসকল, আমি কোৱিঙত কেনেকৈ কৰে ইয়াত আমি দেখাম। বন্ধুসকল, ৰেজিষ্টাৰ কৰিবলৈ ইয়াত চিং ইন ইউৰ চেল্ফ ইয়াত ক্লিক কৰি দিব। আপুনি ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ খুলি যাব আৰু ইয়াত কি কৰিব, আপুনি আপোনাৰ ইয়াত চাওক কি দিছে, আপোনাৰ মোবাইলত 1 টাইম পাছৱৰ্ড দিব। তাৰ কাৰণে আপুনি ইয়াত মোবাইল নাম্বাৰটো দি দিব। ইয়াত চাওক মই মোৰ মোবাইল নাম্বাৰটো দি আছোঁ। মোবাইল নম্বৰটো দিয়াৰ পিছত OTPত ক্লিক কৰি দিব। বন্ধুসকল, আপোনাৰ OTP আহি গ'ল বন্ধুসকল মোৰ মোবাইলত। এতিয়া মই OTPটো ইয়াত দি দিম। এতিয়া OTPটো ভেৰিফাই কৰিম। চাওক বন্ধুসকল, ভেৰিফাই হৈ গৈছে। এতিয়া চাওক ৰেজিষ্টাৰ মেম্বাৰ। বন্ধুসকল, এতিয়া আমি ৰেজিষ্টাৰ কৰিবলৈ হ'লে এতিয়া আমাৰ কি দিব লাগিব, ফটো ID প্ৰুফ, যিকোনো এখন ID প্ৰুফ। মই বন্ধুসকল পেন কাৰ্ড দি দিম আৰু পেন কাৰ্ড দিয়াৰ পিছত মোৰ পেন কাৰ্ড নাম্বাৰটো ইয়াত বিচাৰিছে। বন্ধুসকল, ইয়াত পেন কাৰ্ড নাম্বাৰটো মোৰ বিচাৰিছে, দি আছোঁ। বন্ধুসকল, পেন কাৰ্ড নাম্বাৰটো দিয়াৰ পিছত একবাৰ ভালদৰে চাই ল'ব আপুনি। এতিয়া মোৰ নামটো ইয়াত দিব লাগিব। নামটো দিয়াৰ পিছত বন্ধুসকল আপোনাৰ জেণ্ডাৰটো দিব লাগিব কি হয়, তাৰপিছত ডেট অফ বাৰ্থটো ইয়াত দিব লাগিব। পেন কাৰ্ড ইন ইয়াৰ, বন্ধুসকল ইয়াৰ অফ বাৰ্থটো দিব লাগিব আৰু এইখিনি দিয়াৰ পিছত আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব। এয়া চাওক বন্ধুসকল, ইয়াত আহি গৈছে ৰেজিষ্টাৰ ছাকচেছফুল বুলি, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, নামটো ইয়াত। বন্ধুসকল, ইয়াত যদি আপোনাৰ ঘৰত আৰু কোনোবা ভাই ভণ্টি বা বেলেগ মেম্বাৰ থাকে তেনেহ'লে ইয়াত এড মেম্বাৰত ক্লিক কৰি আপুনি তেওঁলোকৰো ভৰাই দিব পাৰিব। মোৰ এতিয়া হৈ গ'ল বন্ধুসকল। এতিয়া মোৰ এটা কাম বাকী আছে বন্ধুসকল, ইয়াত মই এপইণ্টমেণ্টটো লোৱাৰ কাৰণে ইয়াত ক্লিক কৰিব লাগিব, মানে ক'ত যাই ভেকচিনটো দিম।
বন্ধুসকল এতিয়া আমি আমাৰ ঘৰৰ ওচৰত যদি আছে ইয়াত পিন কোডটো দি চাব লাগিব, সার্চ কৰিব লাগিব। মই আমাৰ পিন কোডটো দিলোঁ, নো ভ্যাকসিন সেন্টার। বন্ধুসকল আমাৰ যেটো সেন্টার আছে পিন কোড দিলে আমাৰ এই পিন কোডত কোনো ভ্যাকসিন সেন্টার নাই, ইয়াত নহব। বন্ধুসকল আপুনি আপোনাৰ মই চাওঁ আমাৰ ডিস্ট্ৰিক্টত কি আছে। বন্ধুসকল আপুনি আপোনাৰ ঘৰৰ ওচৰত বা আপোনাৰ কিছত চাব পাৰে তেনেকৈ। বন্ধুসকল আমাৰ ডিস্ট্ৰিক্টত এতিয়া এই ভ্যাকসিন সেন্টার নাই। মই যেনেকৈ দেখাই দিলোঁ এনেকৈ আপুনি চাই কেনে আপোনাৰ ওচৰত যদি আছে আপুনি এপইণ্টমেণ্ট ল'ব আৰু লৈ কেনে ভ্যাকসিন দিব পাৰিব। বন্ধুসকল এইখিনিয়ে। ভিডিঅ'টো চাই কেনে লাগে, ভাল লাগিলে লাইক কৰক, তলত কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলো বন্ধু বান্ধৱীয়ে যেন ভ্যাকসিন ল'ব পাৰে। বন্ধুসকল চাই কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। বন্ধুসকল এইখিনিয়ে, ধন্যবাদ।